Good morning, student. সকলে গম পাইছে যে আজি ভিডিওটো কিহৰ ওপৰত হ'ব আৰু কি শিকিব পাৰিব কিন্তু মই তথাপিও আৰু অলপ এক্সপ্লেইন কৰিছো যে আজি ভিডিওটো হ'ব যিসকলে ম্যাথছ চাই ভয় কৰে বা ম্যাথছত ভাল নম্বৰ আনিব নোৱাৰে আৰু সেইবিলাক কিহৰ কাৰণে নোৱাৰে বা কোনবিলাক বস্তু আপুনি নাজানে তাৰ ফলতহে আপুনি কি ভাল ফলাফল আনিব নোৱাৰে তো আজি আমি হেতুৰ বিষয়ে আৰম্ভ কৰিম কি 0 to 0 0 to 0 0 to 0 কেনেকৈ আপুনি 0 পৰা ডাইৰেক্ট হিৰো হ'ব মই ভিডিওটো চোৱাৰ আগতে মই এটাই ৰিকুৱেষ্ট কৰিম যদি আপুনি চেনেলটো আজি নতুন হৈ থাকে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ইয়াত আমি যেতিয়া এই লেসনটো মানে আমাৰ এই ভিডিওটো চাব তেতিয়া আপুনি ভাবি লওক যে আপুনি ম্যাথছৰ একোৱে নাজানে বা আপুনি ম্যাথছটো আজিৰ পৰাহে প্ৰথম আৰম্ভ কৰিব বিচাৰে আৰু যদি হেতু ভাবি পঢ়ে তেতিয়াহলে মই কৈ দিম 1 মান্থৰ ভিতৰত আপুনি কি ম্যাথছত টপাৰ হৈ যাব তো বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথাটো হৈছে কি আমি ম্যাথছ পঢ়াৰ আগতে প্ৰথমতে আমি ম্যাথছৰ সিম্বল বিলাকৰ লগত আমি অলপ শিকি লম জেনাৰেল যিখিনি নিয়ম ম্যাথছৰ বা জেনাৰেল যিখিনি ফৰ্মুলা সেইখিনি শিকিলেহে আমাৰ কি ম্যাথছ আমি জানি যাম তো প্ৰথম কথাটো হৈছে কি এনেকুৱা যেতিয়া সিম্বল পাই আপোনালোকে এটো কি ক'ব প্লাস এটো কি ক'ব প্লাস চিন বুলি কয় কি চিন কয় প্লাস চিন কয় গতিকে এটো বহি লওক আৰু কলম লওক লৈ কিনে লিখি লওক এটো কি কয় প্লাস চিন এটো কি কয় মাইনাস চিন এটো কি কয় পূৰণ চিন আৰু এটো কি কয় হৰণ চিন হয় নাই তো আমাৰ গণিত কৰোতে এই চাৰিটা চিনৰে বেছি ব্যৱহাৰ হয় কি প্লাস মাইনাস আৰু পূৰণ হৰণ যোগ বিয়োগ পূৰণ হৰণ তো এতিয়া কথাটো হৈছে কি আমাৰ চিনকিটাটো জানিলো তো এইকিটা এটা ব্যৱহাৰ কৰিম প্ৰথম কথাটো হৈছে কি আপুনি এতিয়া একেবাৰে 0 ত আছে তো 0 ৰ পৰা আমি আৰম্ভ কৰিম প্ৰথম কথাটো হ'ল কি আমি গণিতটো জনাৰ আগতে 0 to 100 লৈ পঢ়িব লাগিব যেনেকুৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 এইখিনি আমি পঢ়ি ল'ব লাগিব ভালকৈ লৈ কিনে তাৰ পিছৰ কামটো হৈছে কি আমি তাৰ পিছত আমি কি কৰিব লাগিব সংখ্যা কিটাটো চিনাকি হৈ ললো তাৰ পিছৰ কামটো হৈছে কি আমি পূৰণ নেতাখন মুখস্থ কৰি ল'ব লাগিব কি 2 into 1 2 2 into 2 is equal to 4 2 4 जा 2 3 जा 6 2 4 जा 8 এনেকুৱাকৈ পূৰণ নেতাখন মুখস্থ কৰি ল'ব লাগিব ওচৰৰ দোকানৰ পৰা আপোনালোকে 10 টকা না 15 টকা ল'ব নেওতাৰ কিতাপখন কিনি আনি ল'ব আৰু এই পূৰণ নেতাখন মুখস্থ কৰিব ক্লিয়াৰ তাৰ পিছৰ কামটো হৈছে কি এটো হল স্টেপ 1 স্টেপ 1 স্টেপ 2 স্টেপ 2 এতিয়া যাম আমি স্টেপ 3 স্টেপ 3 ত কাম কি আমি যেতিয়া আমাৰ পূৰণতাখন মুখস্থ হৈ গল তাৰ পিছৰ কামটো হৈছে কি আমি প্লাস মাইনাস কৰা শিকি লম প্লাস মাইনাস কৰা শিকি লম তো যেনিবা 2 plus 4 দিয়া আমাক এনেকুৱাকৈ কৰিবলৈ তেতিয়া আমি কি কৰিম মাজত কি চিন আছে প্লাস আছে প্লাস মানে জোৰ লগোৱা প্লাস মানে কি জোৰ লগোৱা তেতিয়া হলে কি হ'ব 4 আৰু 4 যেতিয়া আমি জোৰ লগাম বা 2 আৰু 4 যেতিয়া জোৰ লগাম কিমান হ'ব 6 4 আৰু 2 এ কিমান হ'ব 4 5 6 তেতিয়া হলে কিমান হ'ব 6 4 টা আজ দিলে আৰু দুটা আজ দিয়ক 6 টা আজ হৈ গল এতিয়া হিসাব কৰক কেইটা হল 1 2 3 4 5 6 তেতিয়াহলে আমি 6 লিখি দিছো ক্লিয়াৰ
তো প্লাস করার নিয়ম কি হইছে এইটো হল প্লাসৰ নিয়ম বা এনেকুৱাকৈ প্লাস কৰিব দিয়ে প্লাস কৰা তেতিয়া আমি কেনেকৈ কৰিম 4 আৰু 6 প্লাস কৰিম 4 আৰু 6 প্লাস কৰিলে কিমান হ'ব 4 প্লাস 6 কৰিলে কিমান হ'ব 4 আৰু 6 যোগ কৰিলে 10 10 ৰ কিমান হ'ব 0 হাতত থাকিব 1 10 ৰ কিমান থাকিব 0 মানে যদি ইফালে আমাৰ আৰু সংখ্যা থাকে তেতিয়াহলে আমি কি কৰিব লাগিব যদি দুটাৰকৈ এটাতকৈ বেছি সংখ্যা হয় তেতিয়াহলে আমি লাস্ট ডিজিটটো আমি কি কৰিব লাগিব লিখিব লাগিব প্ৰথমটো আমি কি কৰিব লাগিব হাতত ৰাখি দিব লাগিব তো আমাৰ 4 আৰু 6 কিমান হল 10 10 ৰ 0 হাতত থাকিল 1 তো আমি আৰু 7 আৰু 2 প্লাস কৰি মানে 7 আৰু 2 যোগ কৰিলে কিমান হ'ব 9 আৰু হাতত আছিল 1 তেতিয়ালে কিমান হ'ব 10 তো 10 ৰ ইবা 10 লিখিলো কিয় কাৰণ ইফালে আৰু আমাৰ কোনো সংখ্যা নাই তো আমাৰ কিমান হল 100 হল आंसर আশা কৰো বুজি পাইছে নেক্সট এতিয়া আমি কিম কি মাইনাসৰ ব্যৱহাৰ যেনিবা আমাক কৈছে 4 - 2 তেতিয়ালে আমি কেনেকৈ কৰিম 4 ৰ পৰা 2 বিয়োগ কৰিব লাগে 4টা আজ দি ললো লৈ আৰু দুটা আজ দিলো কিমান হল 6টা আজ হল ইয়াৰ পৰা দুটা আজ বিয়োগ কৰি দিল 1 2 3 4টা আজ বাকি থাকিল তো নহল সৰি প্ৰথম কথাটো হল কি আমি ইয়াতে কি কিমান আছে ডাঙৰ সংখ্যাটো 4 তো 4টা আজ দিলাম ললে আমাৰ কিমান আছে ইয়াতে 2 আছে তো 2 আছে যদি আমি কি কৰিম দুটা ইয়াতে কাটি দিম দিলে দুটা বাকি থাকিব ইটো হল आंसर ক্লিয়াৰ আশা কৰো বুজি পাইছে বিয়োগ কৰিব লাগে কেনেকৈ বুজি পাইছে এতিয়া হল কথাটো হল কি ইনটু যেনিবা 5 2 into 5 is equal to 5 2 जा 10 মানে 5 দুগুণে 6 5 দুগুণে 10 ক্লিয়ার বাস তো ইনটু কৰাৰ নিয়ম কি গল এতিয়া ইনটু আৰু নিয়ম কম আমি যেনিবা 15 আৰু 5 ইনটু কৰিব লাগে তো কিমান হ'ব 5 5 গুণ 25 এটু ধাৰাপাতখন মুখস্থ কৰি ললে পাই যাব 5 5 গুণে কিমান 25 25 ৰ 5 হল থাকিল 2 5 1 গুণ 5 হাতৰ দিয়ে হাফ आंसर হৈ গল আৰু যদি দুই ডিজিট থাকে তেতিয়ালে কেনেকৈ কৰিব যেনিবা লৈছো 3 আৰু 2 1 আৰু 6 তেতিয়ালে পূৰণ কৰিলে কেনেকৈ কৰিব প্ৰথমতে 6 ৰে ইটুক একবাৰ 6 দুগুণে 12 ৰ 2 হাতত থাকিল 1 6 3 গুণ 18 হাতলৈকে 19 ইনটু সিনটু ইয়াতে দিম কাৰণ ইয়াতে আৰু এটা 1 আছে 1 কো ইয়াতে পূৰণ কৰিব লাগিব তো 1 2 * 2 1 3 * 3 কইলে 2 11 और 1 হাতত গেল 1 4 হাতৰ 5 आंसर হৈ গল ক্লিয়াৰ আশা কৰো বুজি পাইছে এতিয়া আমি ডিভাইড দিম ডিভাইড কেনেকৈ কৰে তো ডিভাইডৰ নিয়ম হৈছে কি ভিডিওটো অলপ লম্বা হ'ব কিয়নো যদি আমি বেছি স্পিড শিকিবলৈ যাও পঢ়া বস্তুটো আমাৰ মনত নাথাকিব সেই কাৰণে আমি কি লাহে লাহে শিকিম সো এতিয়া আমাৰ কাম কি 4 হৰণ 2 মানে 4 আমি 2 ৰে হৰণ কৰিব লাগে তো কেনেকৈ কৰিম 4 ৰ মাজত 2 কেইবাৰ হৰণ যায় হেতু হল কথা তো 4 ৰ মাজত 2 যাব 2 বাৰ হৰণ ক্লিয়াৰ তো এতিয়া আমাৰ কথা হল কি যেনিবা এটু যদি এটাকে লেখা হয় 4 2 তো কেইবাৰ যায় 2 বাৰ যায় 2 দুগুণে 4 0 ক্লিয়ার যেনিবা আছে 28 আমি 2 দে হৰণ কৰিম তেতিয়ালে 2 ৰ মাজত 2 1 বাৰ 2 0 8 নামি আহিল 4 বাৰ যাব 4 দুগুণে 8 ইয়াতে লিখি দিলো 0 ক্লিয়াৰ এনেকুৱা নিয়ম বিলাক শিকাৰ পিছত আৰু ঢেৰ নিয়ম পাই যাব ইখিনি হল বেসিক নেক্সট ভিডিওত আমি অলপ অলপকৈ আলোচনা কৰিয়ে থাকিম এই দিনে গটে কৰিব নোৱাৰি একচুয়ালি তো এতিয়া কথাটো হল কি এতিয়া কথাটো হল কি হৰণ শিকিলো পূৰণ শিকিলো বিয়োগ শিকিলো প্লাস শিকিলো এতিয়া হল কি কেইটামান বেলেগ নিয়ম আছে যেনেকুৱা প্লাস আৰু আমাৰ নিয়ম আছে 2/5 প্লাস 2/5 এইটো যদি প্লাস কৰিব দে আমি কেনেকৈ কৰিম এইটোহে শিকিম বুজিছে তো 5 আৰু 5 যদি আমাৰ প্লাস কৰিব লাগে 2 আৰু 2 2/5 প্লাস 2/5 প্লাস কৰিব লাগে তেতিয়াহলে আমি ডাইৰেক্টলি আমি যোগ কৰিব নোৱাৰো তো ইয়াৰ নিয়ম কি আছে তলত দুটা দি কি কৰিব লাগিব আমি লসাগু লব লাগিব তো লসাগু কেনেকৈ লম
লসাগু লোৱাৰ নিয়মটো হৈছে কি 5 আৰু 5 একে সংখ্যা তো ইয়াৰ লসাগু কিমান হ'ব 5 আৰু 5 ৰ লসাগু কিমান হ'ব 5 এ হৈ যাব কাৰণ একে সংখ্যাৰ লসাগু একেই হয় তো 5 হৈ যাব আমাৰ কি লসাগু ক্লিয়াৰ তো 5 আৰু 5 একে সংখ্যা তো আমি কি কৰিম 1 আৰু 2 5 5 ৰ মাজত একবাৰ হৰণ যায় তো 1 আৰু 2 আমি পুরো করে দিন 2 হয়ে যাব মাজত প্লাস এন 5 5 ৰ মাজত একবাৰ হৰণ যায় সো এই 1 আৰু 2 যোগ কৰিলে 2 এ হৈ যাব এগিনি যদি প্লাস কৰি যায় 4/5 হ'ব आंसर দিস ইজ आंसर ক্লিয়াৰ তো প্লাসৰ নিয়ম আমি শিকি গলো আৰু বেলেগ বেলেগ আছে তো আশা কৰো বুজি পাইছে এনেকুৱা কৈ যদি ভিডিওটোৰ এটো হৈছে প্ৰথম পাৰ্ট আৰু আমি নেক্সট পাৰ্ট আমি আনি আছো তো প্ৰথম পাৰ্টটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব